সকলোৰে পৰিচিত ভীমকল অৰ্থাৎ ভীমকলৰ জুচ আজি বনাবলৈ লৈছোঁ। সেয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। নমস্কাৰ জনাইছোঁ সকলোকে। কি খবৰ? আশা কৰোঁ আপোনালোক ভালে কুশলে আছে আৰু বৰ্তমান আমাৰো ভাল। আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বনাবলৈ গৈ আছোঁ, দেখিছে নহয় আপোনালোকে, ভীমকলৰ জুচ। আৰু বলকচোন তাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে মই লৈ ল'লোঁ 3টা ভীমকল। ঘৰতে পকিছে যিহেতু ভীমকলটো স্বাস্থ্যৰ পক্ষে ভালেই, সৰু ল'ৰা ছোৱালীৰ বাবেও সৰু ডাঙৰ কথা নাই, সকলোৰে বাবে ভাল। আৰু ভীমকল লৈ ল'লোঁ 3টা আৰু ধুনীয়াকৈ বাকলিখিনি মই এতিয়া গুচাই লওঁ। তাৰপিছত বাকলিখিনি গুচোৱাৰ পিছত এতিয়া ধুনীয়াকৈ ওপৰৰ অংশখিনি ভীমকলৰ অৰ্থাৎ ওপৰৰ যিখিনি অংশ ওলাব, মানে গুটিখিনি বাদ দি সেইখিনি ধুনীয়াকৈ মই ছুৰী এখনে ধুনীয়াকৈ কাটি ল'ম। কাটি পিনে প্লেটখনতে লৈ ল'ম। আৰু এয়া দেখিছে নহয়, এনেকুৱা ধৰণত আচলতে গুটিবিলাক দিব নালাগে। গুটিবিলাক কিছুমানে খায় বাৰু, তথাপিও মই এনেদৰে ওপৰৰ অংশটোহে অকল ব্যৱহাৰ কৰিছোঁ জুচ বনাবৰ বাবে। আৰু এয়া দেখিছে নহয়, ধুনীয়াকৈ এনেদৰে লৈ লৈছোঁ। আৰু এইফালে এইখিনি ধুনীয়াকৈ এতিয়া মিক্সিত মই দি দিম। আৰু ভীমকল নোখোৱা বাৰু কোন আছে, সকলোৰে ভীমকল সৰুতে চাগে সকলোকে খুৱাইছেই। অৱশ্যে এতিয়া বহুতে বাৰু ভীমকল নাখায়, কিন্তু ভীমকলটো বহুত বেছি ভাল বস্তু বুলি কয়। আৰু এতিয়া সৰু ডাঙৰ সকলোৰ কাৰণে উপযোগী ভীমকল। আৰু ইয়াতে এতিয়া মই ধুনীয়াকৈ গাখীৰ দিম লগতে। আৰু ভীমকলখিনি ওচৰৰ পৰা অকণমান দেখাই দিছোঁ। আৰু ইয়াতে মই এতিয়া গাখীৰ দিম। গাখীৰ আপোনাৰ নিজৰ পৰিমাণত দিব লাগিব। সৰহকৈ ভীমকল দিলে গাখীৰো সৰহকৈ দিব লাগিব। মই ইয়াত 1 কাপ জোখে দিছোঁ। আৰু ডাঙৰ গিলাচ এটাত অৰ্থাৎ আধা গিলাচ, কাপ এটাত 1 কাপ হ'ব, ইমানকণেই মই গাখীৰ দিছোঁ। আৰু ইয়াত গাখীৰ দি পিনে এতিয়া ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি আনিব লাগিব। গ্ৰাইণ্ড কৰি অনাৰ পিছত আপোনালোকক দেখাই আছোঁ। আৰু ছোৱালীজনী মানে স্কুলৰ পৰা আহি শুই আছে যে, সেইকাৰণে তাই কৈ আছিলে ভীমকলৰ জুচ অকণমান বনোৱাচোন কৈ আছিলে। মই শুই থাকোঁতে বোলো বনাই লওঁ। তাৰপিছত এয়া দেখিছে নহয়, ধুনীয়াকৈ এয়া হৈ গৈছে। আৰু এতিয়া ধুনীয়াকৈ যিটো গিলাচত মই গাখীৰ লৈছিলোঁ, সেই গিলাচটোতে ধুনীয়াকৈ উলিয়াই ল'ম। আৰু আপোনালোকে যদি এনেকৈ খায় তেতিয়া কমেণ্ট এটা কৰি জনাব। বৰ বেছি সোৱাদ হয় খাবলৈ। আৰু ইয়াত চেনি দিয়াৰ প্ৰয়োজন নাই, কাৰণ ভীমকল এনেও মিঠা। আৰু যদি বেছি মিঠা খাবলৈ বিচাৰে তেতিয়া চেনি অকণমান দিব পাৰে বা গুড় অকণমান দিব পাৰে। আৰু ভীমকল এনেও মিঠা হৈ থাকে, আৰু লগতে গাখীৰ দিয়া হয় যিহেতু। আৰু ধুনীয়াকৈ ইয়াত দেখিছে নহয়, আধা গিলাচ মই ইয়াত কৰিছোঁ, উলিয়াই লৈছোঁ। আকৌ বেলেগ এটা গিলাচতো মই ইয়াতো আধা উলিয়াই ল'ম। অৰ্থাৎ 1 গিলাচমান হৈছে আৰু জুচ। আৰু বেছি 3টা ভীমকল লৈছিলোঁ যিহেতু, সেইকাৰণে বেছি হোৱাও নাই। আৰু ইয়াত দেখিছে নহয়, এইখিনি যিখিনি লাগি আছে সেইখিনিও মই এতিয়া ইয়াত চামুচেৰে টুকি পেলাম। আৰু টুকি লোৱাৰ পিছত ইয়াত মানে অকণমান বেছি ডাঠ যেন লাগিছে, সেইবাবে গাখীৰ অকণমান দি দিছোঁ। এচিলিক আৰু বেছি নহয়, অকণমান দি দিছোঁ। আৰু বেছি ডাঠকৈ হ'লেও একো নাই। আৰু এতিয়া ধুনীয়াকৈ অকণমান চামুচখনে লৰাই দিছোঁ। আৰু ভীমকলৰ জুচ খালে মানে বহুত বেছি ঠাণ্ডা হৈ থাকে গাটো আচলতে। আৰু এতিয়া ধুনীয়াকৈ এইখিনি মই আধা ঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখি থ'ম। তাৰপিছতহে ছোৱালীক খাবলৈ দিম, অৰ্থাৎ ঠাণ্ডা হ'ব যে। এনেও ঠাণ্ডা বাৰু, মিক্সিত দি দিলে অকণমান গৰম হেৰি এটা হয়। সেইকাৰণে ধুনীয়াকৈ এতিয়া ঠাণ্ডা হ'বৰ বাবে অকণমান ফ্ৰিজত, মানে আধা ঘণ্টামান আৰু ফ্ৰিজত ৰাখি থ'ম ধুনীয়াকৈ। তাৰপিছত আপোনালোকক আকৌ দেখাই আছোঁ। খোৱা। বাদাম দিছা? নাই দিয়া বাদাম। কেনেকুৱা লাগিছে খাই?
এইফালে চাই দিয়া আকৌ দাড়ি মজা নে ঠাণ্ডা ঠাণ্ডা লাগিছে নে অকণমান Bye-bye.